हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल डिलर्ट मोसारी ब्लग्स। আপোনালোকে চাই আছে মোৰ ডিলৰ্ট মোছাৰী ব্লগছৰ ভিডিঅ' আৰু আপোনালোকক মই কিছুমান কথা আজি ক'ম, যিটো আপোনাৰ কৰোনা ভাইৰাছ যিটো আপোনাৰ নতুনকৈ ওলাইছে অমিক্ৰন, তাৰে বিষয়ে ক'ম। আপোনালোকে অমিক্ৰনৰ বিষয়ে অলপ বুজি পাব চেষ্টা কৰিব আৰু আপোনালোকে যাতে নিশ্চয় নিজকে নিজে ছেফ হ'বৰ কাৰণে চেষ্টা কৰিব। ঠিক আছে ফ্ৰেণ্ডছ। হেল্ল' এভৰিৱান, মই আজি আপোনালোকক বিশেষ এটা কাৰণত আহিলোঁ ভিডিঅ'ত। মানে কি হ'ল, আপোনালোকেতো নিশ্চয় শুনি আছে ছ'চিয়েল মিডিয়াত এতিয়া দেশত কি চলি আছে। এতিয়া বৰ্তমান ক'ভিডৰ পৰিস্থিতি একেবাৰে বেয়া। সেইটোৰ কাৰণে মই অলপ ক'ভিডৰ বিষয়ে ক'ম আপোনালোকক। ক'ভিড আপোনাৰ মানে যিটো আপোনাৰ 2 বছৰ আগত কৰোনা ভাইৰাছটো যিটো আছিলে, সেইটো কৰোনা ভাইৰাছ এতিয়া নাই। 2 বছৰত আমি মানে বহুত সলালে, নিজৰ ৰূপ ৰং বহুত সলাই উঠি এতিয়া মানে কিবা কিবি বহুত আহিলে 2 বছৰত, আৰু তেনেকুৱাকৈ মানে গুচি গ'ল। মানুহবিলাক ভাবি আছে 1 নম্বৰ গ'ল, 2 নম্বৰ গ'ল, 3 নম্বৰ আহিব। 3 নম্বৰটো আশা কৰোঁতে 3 নম্বৰ এতিয়া বৰ্তমান আগলৈকে অহা নাই। আৰু মানে আজিৰ পৰা 4 দিন হ'ল চাউথ আফ্ৰিকাত এটা ভাইৰাছ ধৰাত পৰিছে, যিটো কৰোনাৰে মানে ৰূপ সলাই মানে সি আপোনাৰ 3 দিনৰ ভিতৰত, আজি মই জানাত এতিয়া মই যিখিনি জানো আপোনালোকক কৈ আছোঁ, 3 দিনত 11খন দেশত মানে বিয়পিছে। আৰু ভাইৰাছটোৰ নাম হ'ল কৰোনা ভাইৰাছ, আৰু আপোনাৰ অমিক্ৰন নাম দিছে। চাউথ আফ্ৰিকা মানে বাহিৰত যিটো ধৰাত পৰিছে, সিহঁতৰ চাইণ্টিষ্টে অমিক্ৰন বুলি চিনাক্ত কৰিছে সেইটো ভাইৰাছটো। আৰু সি মানে 1 গুণ 2 গুণ নহয়, 50 গুণ, 1 2 নহয় 50 গুণ মানে শক্তিশালী, যিটো মানে 4 দিনত 11খন দেশত বিয়পিছে। আপোনালোকে ভাবি চাওক কেনেকুৱা হ'ব পাৰে। আৰু আপোনালোকক থুলমূলকৈ জনাই দিছোঁ মই, আপোনালোকে যদি ভেকচিন কোনো লোৱা নাই, একদম লোৱাৰ ব্যৱস্থাটো কৰক। মই আপোনালোকক ভালৰ কাৰণে কৈছোঁ, ভেকচিনটো লোৱাৰ ব্যৱস্থা কৰক। চৰকাৰে আপোনাৰ আশা বাইদেৱে হওক, গাঁওবুঢ়াই হওক, গাঁৱতে হওক, চহৰতে হওক, চব মানুহে কৈ আছে ভেকচিনটো লওক, ভেকচিনটো ল'ব লাগে। আমাৰ CM ছাৰো কৈ আছে ভেকচিনটো ল'ব লাগে। আৰু ভেকচিনটো লোৱাৰ ফলত আপোনালোকে একো বেয়া নহয়, আপোনাৰ একো ক্ষতি নহয়, বলকি আপোনাৰ লাভ হ'ব। ঠিক আছে। আৰু ভেকচিনটো যদি নলয় আপোনালোকে পাছত কি হ'ব এইটো কৈ দিওঁ। মানে এতিয়া ভেকচিনটো আপোনালোকৰ হিচাপত আহি আছে, 2 দিন পিছত হিচাপটো মানে বাহিৰত গ'লে ভেকচিনটো পাছত আপোনাৰ দাম দি কিনিব লাগিব, বহুত দাম দি কিনিব লাগিব। ঠিক আছে। দাম দি কিনিব লগা হ'লে কি হ'ব আপোনালোকে ভাবি চাওক। আৰু ভাইৰাছটো যিটো আহি আছে, সেইটো একদম যোনে 2 নম্বৰ ভেকচিন লৈছে তথাপিতো আপোনাৰ কৰোনা ভাইৰাছটো তাতে আহিছে। মানে অমিক্ৰণৰ মানে বলি হ'ব লগা হৈছে। অমিক্ৰণ মানে 1 গুণ 2 গুণ নহয়, 50 গুণ মানে অধিক শক্তিশালী। ঠিক আছে। আৰু সি মানে ৰং ৰূপ বহুত সলালে, ডেল্টা ভাইৰাছ হ'ল, কিবা ভাইৰাছ হ'ল, কৰোনাৰে মানে বহুত ৰং ৰূপ সলাই আজি 2 বছৰ গ'ল, 3 বছৰত 50 গুণ মানে ডাঙৰ হৈ গ'ল। আৰু ভাইৰাছটো আপোনালোকে জানে, ভাইৰাছটো মানে এনেকৈ শেষ হৈ যোৱা বস্তু নহয়। ঠিক আছে। ভাইৰাছটো কোনো দিনো শেষ হোৱা বস্তু নহয়, সি মানে অধিক শক্তিশালী হৈ গৈ আছে মানে। ঠিক আছে। আৰু আপোনালোকে পাৰিলে একদম ভেকচিনটো লোৱাৰ ব্যৱস্থাটো কৰক। আৰু আপোনালোকে নিশ্চয় কোনোবা যদি গম পোৱা নাই ছ'চিয়েল মিডিয়া যোগেদি মোৰ ভিডিঅ'টো চাই যাতে গম পাইছে, বা অলপ হ'লেও আপোনালোকে ছেফ ছাইড হ'ব চেষ্টা কৰিব। মানে কি 4 দিনত 11খন দেশত বিয়পিছে। আৰু আমাৰ বাহিৰত কথা কৈ আছোঁ, বাহিৰত আমাৰ বেলেগ দেশবিলাকত আপোনাৰ 3 নম্বৰ ভেকচিনৰ ব্যৱস্থা হৈ গৈছে। মানে যিটো বুষ্টাৰ, মানে আমাৰ যিটো আহিব লগা ভেকচিন আছে বুষ্টাৰ, এইটো আহি আছে। আপোনাৰ ইণ্ডিয়াত হয়তো 2 মাহ 1 মাহৰ ভিতৰত মানে ষ্টাৰ্ট হৈ যাব। বাহিৰৰ দেশবিলাকত চলি গৈছে, এতিয়া অলৰেডি হৈ আছে। আৰু আপোনালোকে নিশ্চয় ভেকচিনটো লওক, একেবাৰে ভুল নকৰিব। আপোনালোকে ভেকচিনটো লোৱাৰ ফলত লাভ হ'ব, লছ কোনো দিনো নহয়। আৰু যিটো অমিক্ৰন, আপোনালোকে অমিক্ৰনৰ কাৰণে কিছুমান চৰকাৰে SOP জাৰি কৰিছে, কিছুমানত লকডাউন দিছে, কিছুমান মানে বাহিৰৰ পৰা দেশ বিদেশৰ পৰা অহা ফ্লাইটে হওক, বাছে হওক, চব মানে কেঞ্চেল কৰিছে। আপোনালোকে নিশ্চয় গম পোৱা নাই যদি মোৰ ভিডিঅ'ৰ জৰিয়তে গম পালে।
আৰু আপোনালোকক যাতে ভালে ভালে থকাৰ কাৰণে মই ইয়াৰ পৰা অকণমান আপোনালোকক জনাই দিলোঁ। আৰু নিশ্চয় যাতে মোৰ ভিডিঅ'টো চাই আপোনালোকে গম পাব। ঠিক আছে ফ্ৰেণ্ডছ, আৰু মোক লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব। মই আপোনালোকক কিবা মোৰ পৰা ইনফৰমেশ্যন থাকিলে আপোনালোকক মই জনাই দিব চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে পায়।